নমস্কাৰ জনাইছোঁ সকলোকে। আজি এটা অলপ ব্যতিক্ৰমী এটা ভিডিঅ' লৈ আহিছোঁ। পেৰাটো চবেই খাইছে বা জানে, তো আজি আমি ঘৰতে বনাম খুব সহজভাৱে মেৰিগোল্ড বিস্কিটেদি পেৰা। হয়, শুনি কেনেকুৱা লাগিছে? একদম কম খৰচত 20-30 টকাৰ ভিতৰত আপোনাৰ মানে সমস্ত হৈ যাব। তো সবতকৈ প্ৰথমে আমি মিক্সি বাতিটোত এনেকৈ মেৰিগোল্ড বিস্কুটটো সৰু সৰু টুকুৰা কৰি পেলাই এইটো ধুনীয়াকৈ পিচি পাউডাৰ কৰি ল'ম। আৰু ভাবকচোন ইমান মানে কম খৰচত ইমান ধুনীয়া মিঠাই খাব পাব। এয়া দেখিছে নহয়, একদম পাউডাৰ কৰি লোৱা হৈছে। আৰু বিশেষ একো নাই, না কেৰাহী লাগিব, না গেছ লাগিব, একোৱে নালাগে। খালি মেৰিগোল্ড বিস্কুটটো আপুনি দেখিছে নহয় যেনেদৰে মিক্সিত গুড়া কৰি লৈছোঁ। আৰু ধৰক আপুনি অলপমান চেনিও ঠিক তেনেধৰণে মিক্সি বাতিটোত লৈ পেলাই আমি অলপ গুড়া মানে একদম পূৰা মিহি কৰি পাউডাৰৰ নিচিনা কৰি লৈছোঁ। এয়া দেখিছে নহয় কি সুন্দৰভাৱে একদম ঘূৰি হৈ গৈছে। আৰু ইয়াক আমি সেই মানে যিটো পিচি থোৱা বিস্কিট আছিলে মেৰিগোল্ড বিস্কিট, তাৰ লগত এইটোক মিহলাই দিয়া হৈছে। আৰু লগত ইয়াত দিয়া হ'ব আমুল গাখীৰৰ যিটো পাউডাৰ পেকেট পোৱা যায় সেইটো। তো এই তিনিটা বস্তু সংমিশ্ৰণেৰে এই পেৰাটো আজি তৈয়াৰ কৰা হ'ব। একো কষ্ট নাই, একদম কম সময়ত কম খৰচাত একদম ধুনীয়া মানে সুস্বাদু পেৰাত মানে ৰেডি হৈ যাব। এয়া দেখিছে নহয় আমুল গাখীৰৰ পেকেট আমি দুটা লৈছোঁ, কাৰণ দুটা 10 টকীয়া মেৰিগোল্ড বিস্কিটত দুটা পেকেট লাগিব। তাৰমানে এটা 10 টকীয়া মেৰিগোল্ডত এটা পেকেট লাগে। তো ঠিক এনেদৰে খুব সুন্দৰভাৱে আমি মিলাই ল'লোঁ, মিক্স কৰি ল'ম আচলতে একদম ধুনীয়াকৈ, একদম যাতে সম্পূৰ্ণভাৱে মিক্স হৈ যায় আটাইখিনি, মানে গাখীৰ, চেনি, বিস্কুটৰ গুড়া এই সকলোখিনি পূৰা ধুনীয়াকৈ মিহলাই ল'ম। আৰু অলপমান কুহুমীয়া গৰম পানী লাগিব, বেছি পানী দিব নালাগে। আমি যেনেকৈ আটা মাৰোঁ ঠিক তেনেধৰণেই, বেছি পানী নিদিব, নহ'লে মানে পানী দিলে কি হ'ব, অলপ অলপ পানী দি পেলাই আমি লাহে লাহে মিহলাই চাম। কাৰণ ইয়াত থিকনেছটো যিটো থাকিব সেইটো অলপ টান হৈ থাকিব লাগিব। যদি অলপমান পানী বেছি হয়, অলপ পেলপেলীয়া হয়, তেতিয়াহ'লে এইটো একদম বেকাৰ হ'ব। গতিকে সেইকাৰণে খুব সাৱধানে কম কম পানী লৈ পেলাই অলপ টাইট হৈ থকা ধৰণে আমি আটা নিচিনাকৈ এইটো মাৰি উলিয়াই ল'ম। তো একো নাই, খুব আটা যেনেকৈ মাৰে আৰু তেনেকুৱাই আৰু। তো আটা মাৰি লোৱা নিচিনাকৈ অকণ অকণ পানী মিহলাই একদম ধুনীয়াকৈ ইয়াক আমি মিক্স কৰি পেলাই ধুনীয়াকৈ আটাৰ দৰে মাৰি ল'ম। ইয়াত দেখিছে নহয় দুটা মেৰিগোল্ডৰ পেকেট বিস্কিটৰ 10 টকীয়া, আৰু এইটো আমুল গাখীৰ পাউডাৰ 10 টকীয়া দুটা পেকেট। বাছ ভেৰি চিম্পল। আপুনি 10 টকা মানে চেনি ল'ব। এয়া দেখিছে নহয় থিকনেছটো অলপ টান হৈ থাকিব। আৰু ইয়াক আমি সৰু সৰুকৈ গোল গোল কৰি পেলাই এনেকৈ মানে উলিয়াই ল'ম। তো ঠিক হাতৰ সহায়ত এনেকৈ সৰু সৰুকৈ আমি গোল লৈ মানে ডো কাটি ল'ম। কাটি লৈ হাততে ধুনীয়াকৈ গোল কৰি পেলাই বুঢ়া আঙুলিৰ সহায়ত অকণমানকৈ হেঁচি দিম, পেৰা ৰেডি। এয়া দেখিছে নহয় সুন্দৰভাৱে এটা এটাকৈ এনেদৰে মানে প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গ'ল। আৰু এনেকৈ বনাই সম্পূৰ্ণৰূপে কমপ্লিট হৈ যাব। তো আজিৰ এই ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল দেখিলে নহয়, খুব সহজ আৰু কম খৰচত একদম সুন্দৰ এক মিঠাই, হয়নে? তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল। দেখিছে নহয় কি সহজভাৱে ঘৰতে কম সময়তে কি ধুনীয়া মিঠাই পেৰা ৰেডি হৈ গ'ল। ইয়াক আমি অলপ সময়ৰ কাৰণে ফ্ৰিজত থ'ম। আপোনাৰ যদি ফ্ৰিজ নাই নহ'লেও হ'ব। এইটো বৰ্তমান আমি অলপ সময়ৰ কাৰণে ফ্ৰিজত ষ্ট'ৰ কৰিম, যাতে এইটো অলপমান আৰু টাইট হৈ যায়, হাৰ্ড হয়, আৰু চেনিৰ আঠাটো কিছু পৰিমাণে কমি যায়।